মোৰ কেতিয়াবা হাঁহি উঠে নিজকে যে মই যেতিয়া ইনফৰমেশ্যন দিয়াৰ লগে লগে বা কিবা এটা মই যদি ইনফৰ্মেটিভ ভিডিঅ' এটা বনাওঁ এই ভিডিঅ'টিত বহুতে বিভিন্ন ধৰণৰ কমেণ্ট কৰে আৰু কিছুমান কমেণ্ট দেখি মই নিজে আচৰিত হওঁ যে আজিকালি বা এই মুহূৰ্তলৈকে বা এই সময়তো যে কিছুমান মানুহ এনেকুৱাও আছে এনেকুৱা মগজৰ মানুহ আছে যে তেখেতলোকে কি কৰে চৰকাৰী চাকৰি এটা তেখেতলোকক গাৰ্লফ্ৰেণ্ডৰ বাবেহে লাগে অৰ্থাৎ ভাল এজনী ছোৱালী পাবলৈ কি লাগে এটা চৰকাৰী চাকৰি লাগে সেইবাবেহে বোলে তেখেতলোকে চৰকাৰী চাকৰি আবেদন কৰিছে বা কোম্পানীৰ চাকৰি কাম নাই হেনো বোলে কোম্পানীৰ চাকৰি থাকিলে হেনো বোলে কি নিদিয়ে ছোৱালী নিদিয়ে বোলে দৰালৈ গতিকে ভাবিছোঁ এনেকুৱা মগজৰ মানুহ এতিয়াও জীয়াই আছে নেকি পৃথিৱীত মই মানে দেখি শুনি নিজকে আচৰিত যে কমেণ্টটো দেখিলে মই নিজেই মোৰ হাঁহিম নে কান্দিম নে আমি ভাই মাথা মাৰিছোঁ যে চৰকাৰী চাকৰি এটা আমাক লাগে পঢ়িব লাগে এটা চৰকাৰী চাকৰি ল'ব লাগে আমাৰ উদ্দেশ্য এইটোৱে কিন্তু বাট কিছুমান মানুহে যে মনত এনেকুৱা মগজৰ চিন্তাধাৰা তেখেতে কওঁ বুলিয়ে কৰে নে কিছুমানৰ কথা কৈছোঁ কওঁ বুলিয়ে কৰে নে এনেই ধেমালি কৰে নে সেইটো নাজানো যদি ধেমালি কৰিছে ঠিকেই কিন্তু মনত ৰাখিব যদি আপুনি এনেকুৱা মেণ্টেলিটি লৈ যদি পৰীক্ষাবোৰ প্ৰিপেৰেশ্যন কৰিছে বা নিজকে যদি আপুনি ঘৰৰ মানুহক যদি এনেদৰে ভাবি লৈ আছে কিন্তু আপুনি মনত ৰাখিব ডাঙৰ ভুল কৰিছে বাৰু যে কি নহওক ইতিমধ্যে বহুতে যোৱাবাৰ চৰকাৰী চাকৰি পালে এডিআৰি পালে কিছুমানে থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড বা প্লাছ কিছুমান টিচাৰ চাকৰি পালে কিছুমানে আমাৰ পুলিচৰ ইণ্টাৰভিউ দি পুলিচৰ চাকৰি পালে তেখেতলোকে নিজা পচন্দৰ মতে সুন্দৰকৈ জীৱনটো জীয়াই আছে আৰু কি বৰ্তমান সময়ত এনেকুৱা এটা ট্ৰেণ্ড হৈছে যে মই চৰকাৰী চাকৰি পালোঁ বা আপুনি চৰকাৰী চাকৰি পালে সুন্দৰকৈ কি কৰিব এটা ইউটিউব চেনেল খুলিব গতিকে ইউটিউব চেনেল খুলি পূৰা তেখেতলোকে মটিভেশ্যনেল দিব আমি এনেদৰে পঢ়িছিলোঁ এনেদৰে পঢ়িলোঁ তেখেতলোকে কেনেদৰে পঢ়িছিল বা কিছুমানে তাৰ মাজতে কি হয় কিছুমানে কি হয় কণাফৰ্মুটিত পাই যায় এটা চাকৰি কিন্তু তেখেতলোকেও নকয় আমি কষ্ট কৰি পঢ়া নাই আমি ওপৰতে পাই গ'লোঁ কেতিয়াও নিজৰ কথাটো কেতিয়াও নকয় ন তেতিয়া ক'ব কি তেখেতলোকে ভিডিঅ' মটিভেশ্যন দি আমি এনেদৰে পঢ়িছোঁ 3 ঘণ্টা 4 ঘণ্টা পঢ়িছোঁ নে জীৱনটো ছাকচেছ কৰিবলৈ চেষ্টা কৰিলোঁ আমাৰ উদ্দেশ্য এটাই আছিলে যে চৰকাৰী চাকৰি এটা ল'ব লাগে আমাৰ মাইণ্ডত সেইটোৱে আছিলে উদ্দেশ্য কিন্তু মই যেতিয়া মানে কি কৰে মই নিজে আচৰিত হওঁ এতিয়া ধৰক মই কেনেকৈ জীৱনটো ষ্ট্ৰাগল কৰিছোঁ আপুনি কেনেকৈ জীৱনটো কষ্ট কৰি আগুৱাই লৈ গৈছে নিজৰ জীৱনটো আপুনি জানিব আৰু মই জানিম কিন্তু তাৰ মাজত যদি এজন মানুহে কৈ দিয়ে যে আপোনালোকে যদি এবাৰ এডিআৰি পৰীক্ষা দি গ'ল আৰু কিছুমান মই কথা কৈছোঁ এডিআৰি পৰীক্ষা দি গ'ল আপোনালোকে থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড আপুনি পাছ কৰিব ফেইল কৰিবতো পিছৰ কথা কিন্তু আপুনি আকৌ নেক্সট পঢ়িবই লাগিব আপুনি আকৌ চাকৰি পাবৰ কাৰণে পঢ়িবই লাগিব আৰু ইমান সম্ভৱ নেকি আপোনাৰ অৱস্থা কেনেকুৱা মোৰ অৱস্থা কেনেকুৱা সেইটো কোনেও নাজানে আপোনাৰ অৱস্থা আপুনি জানে মোৰ অৱস্থা কেনেকুৱা সেইটো মই জানো আৰু কিছুমান ইউটিউব চেনেলৰ অনাৰে কি কৰে তেখেতলোকে যোৱাবাৰ চাকৰি পাইছিলে চাকৰি পাই তেখেতলোকে মটিভেশ্যন এনেদৰে দিয়ে যেন মানে মই নিজে আচৰিত হৈ যাওঁ নিজে হতভম্ব হৈ যাওঁ তেখেতে কি ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিছে আপুনি নিজে চিন্তা কৰকচোন এতিয়া আপোনালোকৰ বয়স 28 বছৰ কাৰোবাৰ 25 বছৰ ঘৰৰ সমস্যা ইমান জৰ্জৰিত অৰ্থাৎ তেখেতলোকৰ ঘৰৰ সমস্যা ভাল নহয় গতিকে এই সমস্যা সমাধান কৰিবলৈ আপোনাক কি লাগে এটা অভিয়াছলি চৰকাৰী চাকৰি লাগে বা আপোনালোকক এটা সংস্থাপন লাগে চৰকাৰী চাকৰিয়ে যেন সংস্থাপন সেইটো নহয় আপোনাৰ প্ৰাইভেট চেক্টৰ এটা হ'ব পাৰে আপুনি ভাল নিজৰ বিজনেছমেনো হ'ব পাৰে আপুনি কিবা এটা নহয় কিবা এটা কৰি সুন্দৰকৈ আপুনি নিজৰ জীৱনটো আগুৱাই লৈ যাব পাৰে কিন্তু কিছুমান একাংশ নতুন চাকৰিৰ পৰা ইউটিউবাৰে কি কৰে ভিডিঅ' ইনফৰমেশ্যন দিয়ে আপোনালোকে এডিআৰি পৰীক্ষা শেষ হৈ গ'ল এতিয়া আপোনালোকে যদি পৰীক্ষা বেয়া হৈছে আপুনি কি কৰিব লাগিব আকৌ নতুনকৈ পঢ়িব লাগিব আকৌ নতুনকৈ 15,000 পোষ্টৰ বিজ্ঞাপন আহিব ইত্যাদি বিজ্ঞাপন আহি আছে তাত আপোনালোকে নামটো ভৰাবলৈ বা আপুনি চাকৰি এটা ল'বলৈ আপুনি পঢ়িব লাগিব ঠিকেই আছে আপুনি পঢ়িবলৈ মটিভেশ্যনেল দিছে এই দুখীয়া ঘৰৰ মানুহজন য'ত তেখেতলোকৰ বয়স চৰকাৰী চাকৰি মাথা মাৰোঁতে 28 বছৰ 29 বছৰ হৈ গৈছে বৃদ্ধ মাক বাপেক বা মাক বাপেক বুঢ়া হৈ গৈছে নিজে কষ্ট কৰি কোনোবা এটা ভাত মুঠি মোকলাই আছে মাক বাপেকে সুবিধা দি আছে কিন্তু সদায়তো মাক বাপেক ডেকা হৈ নাথাকে বা সদায় আপুনিও ডেকা হৈ নাথাকে এদিন নহয় এদিন আপুনিও হাৰ মানিব লাগিব সেইবুলি আপুনি অহৰ্নিশে পঢ়ি থাকিলে হ'ব নেকি আৰে ভাই আপুনি চৰকাৰী চাকৰি কষ্ট কৰি পাই গ'ল আপুনি লাক আছিলে পাই গ'ল আপুনি এটা ইউটিউব চেনেল খুলিছে ইউটিউব চেনেল খুলি আপুনি মানুহক মটিভেশ্যনেল দিয়াৰ আগত আপুনি নিজে চিন্তা কৰিব সেই মানুহঘৰে কেনেকৈ পঢ়িছে কেনেকৈ খাইছে সেইটো কোনেও নাজানে বা সেই ব্যক্তিজনে এডিআৰি চাকৰিৰ বাবে কিমান কষ্ট কৰিছে সেইটো কোনেও নাজানে কিন্তু তেখেতলোকৰ কপাল বা তেখেতলোকে কিবা এটা কম মাৰ্কছ পাইছে তেখেতে চাকৰি পাব পৰা নাই সেইটো বেলেগ কথা কিন্তু আপুনি পঢ়ি থাকিলে নহ'ব নহয় এতিয়া আপোনাৰ সেই পঢ়ি থাকিব পৰা সামৰ্থ্য আপোনাৰ ঘৰখনত আছে নাই সেইটো প্ৰথম চাব লাগিব আপোনাৰ ঘৰত সেই পৰিৱেশটো আছে নাই পঢ়ি থাকিবলৈ সেইটো প্ৰথম চাব লাগিব ক্লিয়াৰ কথাখিনি মোক কথা কোৱাৰ কাৰণে বেয়া নাপাব মই আপোনাক সদায় ইনফৰমেশ্যনে দিবলৈ চেষ্টা কৰোঁ আজি আপুনি নিজে চিন্তা কৰক আপোনাৰ ফাদাৰে দিন হাজিৰা কৰি আপোনাক পঢ়াই আছে আপোনাৰ চৰকাৰী চাকৰি এটা কৰিবলৈ অহৰ্নিশে চেষ্টা চলাই আছে ফাদাৰে টকা পইচা ইনকাম কৰিছে আপুনি বা মাদাৰে টকা পইচা ইনকাম কৰি আছে হাজিৰা মাজিৰা কৰি আপোনাক পঢ়াই আছে কিন্তু সদায়তো সেই হাজিৰা বা সদায়তো তেনেদৰে মা দেউতাই কৰি থাকিব পৰা অৱস্থাত নাই ইনাতকৈ সিদিনা বৃদ্ধ হৈ গৈ আছে আপুনিতো নিজে পইচা উপাৰ্জন কৰিবই লাগিব সেইবুলি আপুনি পঢ়ি থাকিলে নহ'ব নহয় হয় আপুনি পঢ়িবও লাগিব সমান্তৰালকৈ কি কৰিব লাগিব এটা কোম্পানী জব বা আপুনি নিজে প্ৰাইভেটলি বা আপুনি নিজে ঠিকা ঠুকুলি হাজিৰা আপুনিও কৰিব লাগিব কাৰণ সেইমতে কৰি যাবই লাগিব কাৰণ সকলোৰে ক্ষেত্ৰত এই 10 আঙুলি বা 5টা আঙুলি কেতিয়াও সমান নহয় কথাখিনি কোৱাৰ বাবে বেয়া নাপাব কিন্তু মই ৰিয়েল লাইফৰ কথা কৈ আছোঁ আজি ময়ো কৈ দিব পাৰোঁ আপোনালোকে এইবোৰ কাম বন বাদ দি আপুনি অলপ পঢ়ক আপোনাক কোনে দিব পইচা আজি ৰিচাৰ্জটো আপোনাক কোনে দিব আৰু শুনিও বেয়া পাব
যে তলত পিন্ধা সৰু আণ্ডাৰপেণ্টটো আপোনাক কোনে কিনি দিব গতিকে কেতিয়াবা এইবোৰ কথা নিজে চিন্তা কৰিব গতিকে এইখিনি হৈছে আপোনাৰ টাৰ্ণিং পইণ্ট আপুনি এইটো ধনী ঘৰৰ নহয় ধনী ঘৰৰ হোৱাহেঁতেন আপুনি নিশ্চয় এটা ভাল কোৰ্চ কৰিলেহেঁতেন কোৰ্চ কৰি সুন্দৰকৈ আপুনি APSC লেভেলৰ নতুবা ADRE থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড কোনোবা এটা পোষ্ট সুন্দৰ কৰি ল'ব পাৰিলেহেঁতেন কিন্তু আপোনাৰ প্ৰব্লেম কি হৈছে মানি আপোনাৰ হাতত কোনো পইচা নাই আপুনি অভাৱ আপুনি দৰিদ্ৰ এজন ব্যক্তি গতিকে আপুনি নিশ্চয় মোৰ ভিডিঅ' কোনবোৰে চাই প্ৰায় দুখীয়া নিচলা মানুহখিনিয়ে চায় গতিকে এনে নহয় যে ময়ো বহুত কোটি টকীয়া মালিক মই ধনী মানুহ তেনেকুৱা কথা নাই কিন্তু এটা কথা চিন্তা কৰিব আপুনি কষ্ট কৰিবই লাগিব কাৰণ আপোনাৰ হাতত কোনো অপশ্যন নাই কাৰণ আপোনাৰ হাতত কি নাই পইচা নাই কাৰণেতো আমি কোনো এটা কোৰ্চ কৰিব পৰা নাই আমি ADRE নিচিনা পৰীক্ষা আমি ক্লিয়াৰ কৰি চৰকাৰী চাকৰি এটা ল'ব পৰা নাই যদি বাই চান্স যদি আপুনি অলপ পঢ়াত উইক হয় তেতিয়া কি কৰিব লাগে প্ৰকৃততে এটা কোৰ্চ ল'ব লাগে কিন্তু আমি কি কৰোঁ আমি অনলাইন কোৰ্চ এটা কৰোঁ কোনো অনলাইন কোৰ্চৰ যোগেদি আমি কোনো ছাকচেছ হ'ব নোৱাৰোঁ 400-500 টকীয়া কোৰ্চৰ যোগেদি আমি কিন্তু পটককৈ ছাকচেছ হ'ব নোৱাৰোঁ কিন্তু সেইটো হয় কিন্তু মনত ৰাখিব যে আপোনাৰ দৰিদ্ৰ এজন ব্যক্তিয়ে আপোনাৰ জীৱনটো বহুত ষ্ট্ৰাগল কৰিব লাগিব কাৰণ আপোনাৰ মা যেতিয়া আপোনাকতো সদায় ইনকাম কৰি খুৱাই থাকিব নোৱাৰে সেইমতে আপুনি নিজে উপাৰ্জন কৰিবই লাগিব এদিন নহয় এদিন সেইটো চিৰসত্য ঘটনা মোক বেয়া পাই লাভ নাই কিন্তু ভাবিব আপুনি এনেকুৱা এটা ষ্টেপলৈ গৈ আছে কাৰণ আপোনাৰ হাতত ৰিচাৰ্জ কৰিবলৈ পইচা নাইকিয়া হৈ গৈ আছে আপোনাৰ ৰিচাৰ্জ কোনে কৰিব আপোনাৰ নিজৰ ৰিলেটিভে বা নিজৰ ব্যক্তিয়ে আপোনাৰ বা নিজৰ ভাল লগা মানুহজনে বা নিজৰ ৰিলেটিভে আপোনাক সুন্দৰকৈ যেনিবা এদিন ৰিচাৰ্জ কৰি দিব দুদিন ৰিচাৰ্জ কৰি দিব নেক্সট দিনাটো আপুনি নিজে ৰিচাৰ্জ কৰিবই লাগিব সদায়তো আপোনাক সুবিধা দি নাথাকে ন কাৰোবাৰ পৰা আপুনি 2000 টকা 3000 টকা ধাৰলৈ আনি সেই ধাৰৰ পইচাটো আপুনি ৰিটাৰ্ণটো দিব লাগিব গতিকে এবাৰ নিজে চিন্তা কৰি চাব যে আপোনাৰ পইচা কিমান ইম্পৰ্টেণ্ট গতিকে কোনোবা এজন ভাল ছাকচেছফুল ইউটিউবাৰে এটা ভিডিঅ' বনাই দিলে মটিভেশ্যনেল ভিডিঅ' বনাই দিলে ADRE পাছত কি কৰিব লাগে আপুনি নেক্সট পৰীক্ষালৈ আপুনি পঢ়িব লাগে এতিয়া পঢ়িবলৈ সময় আছে আপুনি পঢ়ক গতিকে নপঢ়িবলৈ কোৱা নাই আপোনাক আপুনি নিজে চিন্তা কৰক পৰীক্ষা আপোনাৰ কি 15000 পোষ্ট ওলাবলৈ মিনিমাম মাজত যথেষ্টখিনি সময় বাকী আছে এই সময়খিনি যদি আপুনি এনেই থকাতকৈ তাৰ সলনি আপুনি দুটা পইচা উপাৰ্জন কৰক কি প্ৰব্লেম তাত গতিকে ভাবিছোঁ আপুনি কথাখিনি নিশ্চয় বুজি পাইছে ভালদৰে কথাখিনি ল'ব এনে নহয় যে আপুনি চৰকাৰী চাকৰি আপুনি নোৱাৰে জিন্দাগী এনে নহয় আপোনাৰ বয়স থকালৈকে চৰকাৰী চাকৰি নিশ্চয় আবেদন কৰি থাকিব লাগিব গৈ থাকিব লাগিব এইখিনি কথা মনত ৰাখিব গতিকে এই পইণ্টখিনি আপুনি চকু ৰাখিব গতিকে আজি ধৰক আপুনি দুখীয়া নহয় আপোনাক বহুতে সমাজত হাঁহিব কাৰণ যে গাঁৱৰ প্ৰকৃততে এইটো হয় যে আপুনি চৰকাৰী চাকৰি এটা পাব নোৱাৰিলে ওচৰতে পাই গ'ল তই ইমান দি কি পঢ়িলি কি কৰিলি সেইখিনি খবৰ লোৱা মানুহ ঢেৰ আপুনি কেনেকৈ পঢ়িছে আপুনি পঢ়াৰ ক্ষেত্ৰত আপোনাক পইচাৰ প্ৰয়োজন হৈছে নেকি বা এইখিনি পোৱা আপোনাক ছাজেষ্ট দিয়া মানুহ কম আছে সেইটো কথা মনত ৰাখিব গতিকে সেইখিনি কথা চকু ৰাখি আপুনি সমস্যা থাকিবই সমস্যা কাৰ হাতত নাই সমস্যা থাকিবই লাগিব সমস্যা থাকিলে আপুনি সমাধান পাব আৰু সমস্যা থাকিলে মই ভাবোঁ ভাল সেই সমস্যাক নেওচি আগবাঢ়ি যাব পাৰিব এতিয়া মনত ৰাখিব আমাক কি লাগে চৰকাৰী চাকৰি লাগে সেইমতে পঢ়িব লাগে কিন্তু মনত ৰাখিব পঢ়াৰ সলনি আপুনি চব কৰিব লাগিব আপোনাৰ মা দেউতাই দিনক দিনে কৰিব নোৱাৰা হৈ আহিছে সেইমতে আপুনি কি কৰিব লাগিব উপাৰ্জন কৰিব লাগিব সেইমতে আপুনি নিজে আগুৱাই লৈ যাব লাগিব আজি ধনী হ'লে আপুনি নিশ্চয় মই কোৱাৰ দৰে আপুনি ধুনীয়াকৈ এটা কোৰ্চ কৰিলেহেঁতেন হাজাৰ পইচা খৰচ কৰি কোৰ্চ কৰিলেন সেইমতে আপুনি নিজৰ জীৱনটো আগুৱাই লৈ যাব পাৰিলেহেঁতেন কিন্তু সেইমতেতো কেতিয়া আপুনি ভবা কথা নহয় সি দিবলৈ বাটত আছে কি কণাবিধি গতিকে এইখিনি কথা অলপ গুৰুত্ব ৰাখিব তাৰ ফেইলাৰ ইজ দ্য পিলাৰ অফ ছাকচেছ মই সেইটো সদায় কওঁ কিন্তু কৃতকাৰ্যতা লোকে কেতিয়াবা অকৃতকাৰ্যতা হয় অকৃতকাৰ্যতা লোকে কেতিয়াবা কৃতকাৰ্যতাও হয় সেইখিনি কথা পইণ্ট ৰাখিব গতিকে মই পাৰিলোঁ বুলিয়ে মই পালোঁ বুলি আপুনি দম ভালে কেতিয়াও নামাৰিব কাৰণ কাৰ জীৱনত কি আছে কোনো কপালত কি আছে সেইটোহে হ'ব মনত ৰাখিব এতিয়া আপুনি এনেকুৱা ষ্টেপলৈ গৈ আছে আপুনি মই ভিডিঅ' বনাওঁতে নিশ্চয় এইটোৱে আৰে ভাই আপুনি পঢ়িব লাগিব সেইমতে আপুনি শ্ৰম কৰিব লাগিব উপাৰ্জন কৰিবই লাগিব আপুনি ইদিনাতকৈ সিদিনা সৰু হৈ গৈ থকা নাই মনত ৰাখিব আপুনি ইদিনাতকৈ সিদিনা সৰু হৈ গৈ থকা নাই আপুনি ইদিনাতকৈ সিদিনা ডাঙৰ হৈ গৈ আছে এটা সময়ত আপুনি কমপ্লিট ঘৰৰ দায়িত্ব ল'ব লাগিব এটা সময়ত আপুনি এখন সমাজ চলাব লাগিব এটা সময়ত আপুনি এটা চৰকাৰী চাকৰি ল'ব লাগিব সেইবুলিতো আপোনালোকে নিজৰ কাম বন নকৰি অকল পঢ়ি থাকিলেতো নহ'ব চাব লাগিব ন সেই মুখলৈ মা দেউতাৰ মুখলৈ চাব লাগিব ন তেখেতলোকে কিমান কষ্ট কৰি আপোনাক পঢ়ালে শুনালে যদি আপোনালোকে অকল আপোনাক পঢ়াই থাকিবলৈ হয় জীৱনটো তেখেতলোকে কেনেকৈ জীৱনটো জীয়াই থাকিব পাৰিব গতিকে আপোনাক মই এটা ৰিকুৱেষ্ট কৰিছোঁ সমানে আপুনি পঢ়িব লাগিব সমানে আপুনি কাম কৰি যাব লাগিব অৰ্থাৎ কৰ্ম কৰি খাবই লাগিব এইটো চিৰসত্য ঘটনা গতিকে চৰকাৰী চাকৰি নাপালে বুলিতো মন বেয়াকৈ বহি থাকিলে নহ'ব এতিয়া বহুতে কিছুমান ইউটিউবাৰে ভিডিঅ' বনাইছে যে আপুনি ADRE পৰীক্ষা দিয়াৰ পিছত এতিয়া আপুনি কি কৰিব লাগিব আকৌ পঢ়িব লাগিব যিখিনি নাপাম বুলি ভাবিছে তেখেতে পঢ়িব লাগিব আৰে পঢ়িবই লাগিব সমান্তৰালকৈ আপুনি নিজে কামো কৰিব লাগিব আপোনাৰ হাতত কোনো লাখ টকা নাই আজি আপোনাৰ হাতত লাখ টকা থাকিলে মোৰ ভিডিঅ' নাচাই আপুনি কি কৰিলেন ভাল নিজৰ ইণ্ডাষ্ট্ৰি খুলিলেন ভাল নিজৰ বিজনেছ কৰিলেহেঁতেন নিশ্চয় আপুনি ছাকচেছ হৈ গ'লহেঁতেন সেইখিনিও কৰক সেইখিনি নকৰিবলৈ কোৱা নাই সেইখিনিও কৰক মুঠতে চবফালে আপুনি চেষ্টা কৰি থাকক কোনোবা নহয় কোনোবা সুন্দৰকৈ টিকি যাব কিন্তু মনত ৰাখিব এজন ভাল ছাকচেছফুল যোৱাবাৰ পৰীক্ষাত চাকৰি পোৱা ব্যক্তি এজনে ইউটিউব চেনেল এটা খুলি মটিভেশ্যনেল দিছে মটিভেশ্যন দিয়াৰ আগত আপুনি নিজে চিন্তা কৰিব সেই মটিভেশ্যনটো মোৰ কাৰণে কিমান যোগ্য সেই মটিভেশ্যনটোৱে মোৰ উন্নতি কৰিবনে সেইটো আমি নিজে চিন্তা কৰিব মই আপোনাক কোৱা নাই যে সেইবোৰ ভিডিঅ' নাচাব সেই ভিডিঅ' বিয়া হয় প্ৰত্যেকটো ভিডিঅ' ইনফৰমেশ্যন ভিডিঅ' ভাল ভিডিঅ' কিছুমানে বনাইছে কিছুমান ভাল ইউটিউবাৰে যোৱাবাৰ চাকৰি পাইছে তেখেতলোকে নিজৰ জীৱনটো আগুৱাই নিছে সুন্দৰকৈ চৰকাৰী চাকৰি পাইছে মানুহক এটা গাইড দিছে ইউটিউব চেনেল এটা খুলি ঠিকে আছে কিন্তু এনেই ভিউজৰ আশাত নিজে ভাল লগাখিনি লৈ বা নিজৰ যি ছাকচেছ হৈছে ছাকচেছক লৈ বা নিজৰ সফলতাক লৈ ভিডিঅ' বনালে কেতিয়াও
মানে কাৰো কাৰণে উপযোগী নহয় বুলি ভাবোঁ মই। আজি ময়ো বনাব পাৰোঁ, আপোনাক ময়ো ক'ব পাৰি এনেকৈ কওক আপুনি একদম ভাল ছাকচেছ হৈ যাব। আৰু প্ৰথম চাব লাগিব আপুনি কিমান লেভেলৰ মানে আপুনি নিজক প্ৰশ্ন কৰিব লাগিব। আপোনাৰ ঘৰত যদি 500 টকীয়া একাপ চাহ খাবলৈ পইচা নাই, আপুনি কিবা ধাৰ লৈ 500 টকীয়া চাহ খাবলৈ যাব জানো? কেতিয়াও নাযায়। আপুনি 10 টকীয়া চাহ একাপ খাব। গতিকে অলপ নিজে এই পইণ্টখিনি অলপ গুৰুত্ব ৰাখিব। গতিকে এইখিনি হৈছে আপোনাৰ মষ্ট ইম্পৰ্টেণ্ট পইণ্ট। গতিকে নিজৰ বুদ্ধি শিলৰ খুঁটি বুলি কোৱা হয়। গতিকে এই পইণ্টখিনি আমি খুব গুৰুত্ব দিবলৈ মই ৰিকুৱেষ্ট কৰিছোঁ বাৰম্বাৰ। কিয় কৈছোঁ? কাৰণ আজিকালি কি হৈছে, মটিভেশ্যনেল দিয়া মানুহ ধেৰ। নিজৰ জীৱনটোত কি কৰিছোঁ কি নকৰিছোঁ সেই পইণ্ট হিচাপে মটিভেশ্যনেল ময়ো দিব পাৰোঁ। কিন্তু আপোনাৰ জীৱনটো ইম্পৰ্টেণ্ট, কাৰণ আপুনি কেনেকৈ খাইছে কি কৰিছে সেইটো আপোনাৰ মটিভেশ্যন আপুনি নিজেই, আপোনাক কোনো ক'বলৈ নাযায়। আজি মই ভিডিঅ' এটা বনাই দিছোঁ কোনো ডাঙৰ কথা নহয়, মই ডাইৰেক্ট ভিডিঅ' এটা বনাই দিছোঁ আপোনাক এইখিনি কথা কৰক আপুনি ছাকচেছ হ'ব। কিন্তু সেইমতে আপোনাৰ ঘৰত উপযুক্ত সুবিধা আছেনে? আপুনি সেই 18-19 বছৰ বা পিছত 28, 29, 30 বছৰ হৈছে যদি আপুনি সুন্দৰকৈ আপুনি চৰকাৰী চাকৰি এটা ল'ব বা কেপাচিটি বা আপুনি এতিয়া পঢ়িব পৰা সামৰ্থ্য আছেনে ঘৰখনত, সেইখিনি প্ৰথম চাই চিতিহে আপুনি আগবাঢ়িব। গতিকে এনে নহয় যে আপুনি চৰকাৰী চাকৰি জিন্দাগী কৰিব নোৱাৰিব, যেতিয়ালৈকে বয়স থাকিব সুন্দৰকৈ আপুনি আবেদন কৰি যাব, এদিন নহয় কিবা এটা সফলতা হ'বই। গতিকে মোক চবে বেয়া পাই লাভ নাই ভাই, মই ৰিয়েল কথাটো কমেই ক'ম। আজি যোন দুখীয়াই আপুনি। গতিকে ধনী হ'বলৈ কি কৰিব লাগিব? আপুনি নিশ্চয় এটা ভাল অপৰচুনিটি বাছি ল'ব লাগিব, চৰকাৰী চাকৰি এটা কৰিব লাগিব বা আপোনালোকে নিজৰ পইচা উপাৰ্জন কৰিবলৈ ভাল এটা আৰামদায়ক জীৱন কটাব লাগিব। কিন্তু হ'ল বুলিতো আপুনি যি টি কাম কৰিব নোৱাৰিব। সেইটো নিজৰ ওপৰত নিজে গুৰুত্ব দিব। মনত ৰাখিব কথাখিনি কোৱাৰ কাৰণে বেয়া নাপাব। মোৰ যিমানখিনি মই পইণ্ট অফ ভিউ কৰিছোঁ ন, মই ইউটিউব চিডিঅ'ৰ মটিভেশ্যনেল ভিডিঅ' ময়ো চাওঁ। যেতিয়া মোৰ মনটো ভাগি পৰে ময়ো চাওঁ, কিন্তু মই চাই চিতি গম পাওঁ যে তেখেতলোকৰ নিজৰ যেতিয়া সমস্যাবোৰ সমাধান হৈ যায় তেখেতলোকে এটা ইউটিউব চেনেল খোলে, ইউটিউব চেনেল এটা খুলি আপোনাৰ মটিভেশ্যনেল দিয়ে। তেখেতে কেনেকৈ কি কৰিছিলে সেইটো পিছৰ কথা, তেখেতলোকে সেইখিনি লুকুৱাই সামৰি থৈ দিলে। কিন্তু আপোনালোকৰ পইণ্ট অফ ভিউ হিচাপে লৈ আপোনালোকৰ ওপৰত বিভিন্ন ধৰণৰ ইনফৰমেশ্যন ভিডিঅ' বনায়। গতিকে অলপ নিজে চিন্তা কৰি চাব। মই কাৰো ভিডিঅ' চাবলৈ মনা কৰা নাই, আপুনি মই নকওঁ। গতিকে মই সকলোকে কথা কোৱা নাই, কিছুমান শব্দতে উল্লেখ কৰিছোঁ, যিহেতু বেছি দীঘলীয়া নকৰোঁ। আজিৰ ভিডিঅ' ইমানেই আছিল। ভিডিঅ'ৰ পৰা যদিহে অকণমান উপকৃত হৈছে ভাবিলোঁ মই আপোনাৰ ইনফৰমেশ্যন এটা দিব পাৰিছোঁ, নিশ্চয় ভিডিঅ'টি আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব। আকৌ নতুন ভিডিঅ'লৈ প্ৰতিশ্ৰুতিৰে আজি ভিডিঅ'তে সামৰি মাৰিছোঁ। ধন্যবাদ।